তুমি বল এই তুমি ঘুরি ঘুরি সাইকেলটো নিয়ে আনা তো হে গাইজ মই অভিনৱ ৱেলকাম টু মাই নিউ ব্লগ। আৰু কালিৰ পৰা আমাৰ ইয়াত ইমানেই বৰষুণ দিছে যে আমাৰ ঘৰত মানে গোটেই বানপানী হৈ গৈছে। এতিয়াও বৰষুণ অলপ অলপ দিয়ে আছে মানে। আৰু মই ৰাতিপুৱা শুই উঠিছে মুখ হাতে ধোৱা নাই আছে, মই মুখ হাতটো ধুই লওঁ। আৰু গাইজ মই মুখ হাত ধুই অলপ গৰম পানী খাই লৈছোঁ, মানে ডাইৰেক্ট চাহ খাই দিলে বেয়া যে, সেইকাৰণে মই গৰম পানীটো খাই লৈছোঁ। টমি কুটি কুটি এইটো আমাৰ টমিয়ে হয়। মোৰ পিছে পিছে আহি আছে এই এতিয়া মই গৈ আছোঁ জয়নাথৰ ঘৰলৈ। অলপ কাম আছিলে তাৰ লগত, মই জয়নাথৰ ঘৰলৈ গৈছোঁ। এইটো এটা কুকুৰ দুটা কুকুৰ আছে। জয়নাথ কামানে স্কুল গৈছে বোলে, স্কুল এইটোৱে এটা অক্কা লাগি মানে নাই বোলে ঘৰলৈ যাওঁ। আৰু এইটো নেমু বাৰীৰ ওচৰতে আমাৰ ঘৰটো আছে। সেইটাত আমাৰ দলংটো আছে, সেইখনতে এইটো আমাৰ ঘৰটো হয়। এতিয়া মই ঘৰলৈ আহিলোঁ গৈ, ঘৰলৈ আহি অলপ ভাত খাওঁ ডাইৰেক্ট 8টা বাজিলেহে। আৰু মই ভাতটো খাই লওঁ। আজি বনাইছে আমাৰ আলুগুটি ভাজি আৰু ভাত। তেনেহ'লে মই ভাতটো খাই লওঁ, ৰাতিপুৱা ভাতটো। যেতিয়া মই ভাত চাত খাই ছাগলী এৰাল দিবলৈ গৈছোঁ, এতিয়া আমাৰ ছাগলীবিলাক হয়। এইটো কেইটা আছে 1 2 3 4 5 6 7টা আছে, 7টা কুৰি গ'ল এইটো আমাৰ কুকুৰটোৱে। টমি কুৰি টমি ই মোৰ লগত মানে সদায় থাকে কুৰি পোৱালি টমি বল এই তুমি কুৰি টমি আহাই নাই কুৰি মই যাওঁ দেই কুৰি নাহিলে। মই এতিয়া টমিয়ে তাতে থাকি গ'ল। মোৰ ছাগলী ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি চালোঁ যে ইয়াত মায়ে কাপোৰ বৈ আছে। এইটো কাপোৰ বৈ আছে আমাৰ মায়ে, অলপ দেখাই দিব চেষ্টা কৰিম আপোনালোকক। এইটো মানে এইটোৱে আৰু ইমানে টোপনি লাগিছিলে কালি ৰাতি মই শুৱাই নহ'লে 1টামান বজাত শুইছোঁৱে। কালি পুৰা এডিটিং কৰিছিলোঁ, সেইকাৰণে মই অলপ শুই লওঁগৈ, ইমান টোপনি লাগিছে। আৰু এইটো টমি আমাৰ এতিয়াও আছে। এই টমি বুলি কৈ দিয়া আকৌ এই কৰি মোতকৈ আগতে পালেগৈ ঘৰলৈ। মোতকৈ আগতে পালেগৈ। মই শুই লওঁগৈ দেই, থাকি লওঁ অলপ শুই লওঁ। আৰু মই এতিয়া শুই পিনে উঠিলে ইমানেই টোপনি লাগিছিলে যে 9টাৰ পৰা একদম 12টাৰে হৈছে, ইমানেই টোপনি লাগিছিলে মানে। এতিয়া মই গৈ আছোঁ জয়নাথৰ ঘৰলৈ। সি আহিলেগৈ এপাই স্কুলৰ পৰা, 12টা বাজিলে নহয়। সেই কুকুৰটো ইমানেই শুই মানে গোটেই দিনটো শুয়ে থাকে ইমানে। ইমান শুব নাপায় আহাই নাই নেকি? স্কুল ছুটি দিব লাগে, আহাই নাই নেকি? তোৰ নাম কিটো আছিলে? তোৰ নাম কি? কৰি পলাইছে চা মোক চাই কৰি ইমানে ভয় কৰে যে মোক। পলাই আছে মানে বেয়া ভয় কৰে মোক মানে। মই এটা ঘৰলৈ যাওঁগৈ, মানুহটোৱে নাহাই নাই। তোৰ আহিলে তোক ক'ত গৈছিলি? গোটেই দৌৰিয়ে থাক ন। ক'ত গৈছ? আহিলে সি কালি বলটো পোৱাই নাই নে এতিয়ালৈকে? কালি সেই পৰহি যে এটা ভিডিঅ' বনাইছিলোঁ প্ৰেংক ভিডিঅ'টো, তেতিয়াৰ পৰা বলটো মানে পোৱাই নাই ইমানেই বিচাৰিছোঁ। গোটেই চফা কৰি দিছোঁ ন জেওৰাটো। যা কিবা
আজি বিচাৰিছিলে কেতিয়া আহিছে গাইছ হা তোৰ মাইতি ক'ত পুৰণা বান্ধা চাইকেলটো নিয়ে আনা আকৌ এই বলো নাপাওঁ আৰু ইমানেই বেছি প্ৰেংক কৰাত ধান্দাত আমাৰ বলে হেৰাই থাকিলে এটা বল গ'ল এই কিমান লৈছিলে 110 টকা লৈছিলে বহুত বল নতুনকৈ কিনিছিলোঁ নে হেৰাই থাকিলে ক্ৰিকেট খেলোৱা গাইছ এতিয়া জানিছিনা আৰু মই এটা ক্ৰিকেট খেলি লওঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব নাপাহৰিবা তেনেহ'লে নেক্সট ভিডিঅ' লগ পাম জয় অসম কি কৰি আছ তই ইয়াত হা